ফাৰ্ষ্ট মাৰবি তো নমস্কাৰ ছাৰ মই মঞ্জিত আৰু আমি ওলাইছোঁ মানে ৰাস চাবা ইফালে ই আছে কৌশিক আছে নিতুল আছে কি কৰিম আজি আমি মানে ৰাস পূজা চাব যাম ৰাস পূজা এনেকুৱা ৰাস পূজা নাচাওঁ যে মানে নলবাৰী পলাশবাৰী এইগিলাত আমি ইমান ডাঙৰত নাযাওঁ আমাৰ মানে ই ক'ব খুজিছে আমি লোকেল ৰাস পূজা চাম আমাৰ ইয়াত তাৰাবাৰীত তাত থিয়েটাৰ আছে কি নাম থিয়েটাৰখনৰ থিয়েটাৰ য'ত আছে যতীন বৰা আৰু আমি টিকেট নাপালেও আমি থিয়া দি হ'লেও চাম আজিৰ থিয়েটাৰ আজিৰ নিবেদন আলেঙে আলেঙে নাৰে নাৰে মজা হ'ব মজা ইফালে অংকুৰ আছে কিন্তু আমাৰ যাই পোৱাত দেৰি হ'ব তো সেইকাৰণে লগ এটাক ফোন মাৰি টিকেটখন কাটবা দিম তোৰ চাবাই লাগব মানে আজি থিয়েটাৰ অ' কাটছা দে আমি কাটবি আমি যাই আছোঁ দে অঁ 4টা নিতুল অৱশেষত মানে আমাৰ গেলাৰী টিকেট নাই বিশেষ শ্ৰেণীত কাটি দিছে বুলি পুৰা মানে সকলোৰে অপাৰ জোচ থিয়েটাৰ চোৱা আৰু আমি সময়তকৈ মানে অলপ আগত আহি পালোঁ বৰ্তমান 8:15 হৈ আছে কিন্তু আৰম্ভ হ'ব 9টাৰ পৰে তো জোচতে আৰু এইখন নাটক হ'ব আজি জুয়ে পুৰা মানুহ তাৰপিছত এয়া সোমাই আহিলোঁ বন্ধ আছে বৰ্তমান একো হোৱাই নাই আৰু ঠিক জেগাতে বৈছোঁ মানে এই চেৰি দিয়ে অলপ পিছত যতীন দাই মানে যতীন বৰা দেৱে নাচি আহিব ভিডিঅ'টো শেষলৈ চাই থাকক আৰু নাটক মানে পুৰা ফালি বঢ়িয়াই চলি আছিল কিন্তু এটা প্ৰব্লেম হৈছে মানে সমস্যা এটা হ'ল মানে যিমানে নাটকখন ভাল হৈ যাই আছে সিমানে মানে মোৰ সন্মুখত থকা দুটা মাথা মানে অসহ হৈ যাই আছে যাৰ ফলত মই অলপ চোৱাত মানে দিগদাৰ পাই যাই আছোঁ তো হৈ গ'ল আমাৰ থিয়েটাৰ চোৱা নাটক চোৱা এই মানে আমাৰ সকলোৰে পুৰা অত্যন্ত ভাল লাগছে থিয়েটাৰখন চাই আৰু এইবাৰ অলপ তাৰাবাৰীৰ ৰাসখন উপভোগ কৰোঁ মানে তাৰপিছত বকত ৰাসখন চাম এয়া তাৰাবাৰীৰ মণ্ডপ মূৰ্তি একে আৰু সেই এয়া বস্ত্ৰহৰণ কিন্তু বকতো চাই ল'ম বকত এইটো ভিডিঅ'তে দেখাব বকতো চাম তো আহিলোঁ বক এয়া মানে বকৰ গেট তো আমি মানে গেটেদি সোমাই যাই আছোঁ কিন্তু আজি কথা কম দেখাম বেছি মানে তো এয়াই বকৰ ৰাস ভালে বঢ়িয়া আৰু মানে বকত আগৰ তুলনাত মানে এইবাৰ বেছি মূৰ্তি আছে চাৰিওফালে মূৰ্তি এয়া চাওক আৰু মানে তাৰাবাৰীতকৈ বকত মানে বস্ত্ৰহৰণটো ৰিয়েলকৈ দেখুওৱা হৈছে বেছিকৈ হৰণ গোপিনীৰ বস্ত্ৰহৰণ বঢ়িয়া ই মানে চব জানে কোনে কি কৰি আছে মানে আগৰ ৰাসলীলা চব জানে মানে মোক চব কৈ যাই আছে আৰু যে এই মূৰ্তিটা ৰহস্য কি কিয় মানে এই মূৰ্তিটো এনকে কিয় থাকিল চব ৰহস্য জানে কৈ যাই আছে মোক কিন্তু ভিডিঅ' কল লাইচ কৰে সি তো ভিডিঅ'ত নেদেখালোঁ তো আছিল বকৰ ৰাস মানে তো শেষত মানে এতিয়া আমি উঠবা পাৰোঁ ন একবাৰ সুধি চাওঁ যদি উঠবা পাৰোঁ ভিডিঅ'টা আৰু দেখা পাব উঠা যদি উঠবা নোৱাৰোঁ ভিডিঅ'টা শেষ তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সুধি চাওঁ আমি ইয়াতে উঠবা পাৰিম না ইয়াতে নৰে না অঁ